নমস্কাৰ বন্ধুসকল মই আজি ক'বলৈ গৈ আছো 5G নেটৱৰ্কৰ ওপৰত 5G নেটৱৰ্ক কি ই কেনেকৈ কাম কৰিব আৰু ইয়াত কি টেকনলজি ইউজ কৰা হৈছে তাৰ ওপৰত কম 5G হৈছে এবিধ নেটৱৰ্ক যাক আমি আসলতে এতিয়ালৈকে ব্যৱহাৰ কৰিব পৰা নাই ই 2020-2021 ৰ ভিতৰত আমি ইয়াক ব্যৱহাৰ কৰিব পাৰিম আমি আগতে 2G 3G 4G এতিয়া বৰ্তমান 4G ইউজ কৰি আছো আৰু এইবিলাকৰ ৰেঞ্জ হ'ল 3 পৰা 6 GHz এতিয়া ক'বলৈ গৈ আছো 3 পৰা 6 GHz কিন্তু ফ্ৰিকুৱেন্সিটো একেই আছে ইউজাৰ বাঢ়ি গৈ আছে আৰু স্পিডটো সেই ইউজাৰ বাঢ়ি থকাৰ কাৰণে আমাৰ স্পিডটো অলপকৈ কমি গৈ আছে দিনক দিনে এই কাৰণে 5G টেকনলজিয়ে কিছুমান 5G নেটৱৰ্কে কিছুমান টেকনলজি ইউজ কৰিছে কি টেকনলজি মই কৈ দিছো মিলিমিটাৰ ৱেভ স্মল চেল মেছিভ মিমো বিম ফৰ্মিং ফুল ডুপ্লেক্স ইত্যাদি আৰু আহিব পাৰে কিবা টেকনলজি কিন্তু এতিয়ালৈকে আইটি ইঞ্জিনিয়াৰ বিলাক লাগি আছে ইয়াক আৰু অলপ উন্নত কৰাত এতিয়া কৈ আছো 5G টেকনলজিৰ ৰেঞ্জ কিমান হ'ব পাৰে 5G টেকনলজিৰ ৰেঞ্জ 30 পৰা 300 GHz জৰ ভিতৰত আৰু এতিয়া মিলিমিটাৰ ৱেভ কি আসলতে মিলিমিটাৰ ৱেভলৈ যোৱাৰ আগত আৰু এটা কথা কৈ লৈছো এই 5G টেকনলজি আমাৰ কি কামত ব্যৱহাৰ হ'ব 5G টেকনলজি আমি সাধাৰণতে আমাৰ অটোমেটিক গাড়ী আৰু অটোমেটিক যিবিলাক মেচিন আছে এইবিলাক ব্যৱহাৰ কৰাত এই টেকনলজি ইউজ হ'ব মিলিমিটাৰ ৱেভ কি আমি সাধাৰণতে দেখো কেতিয়াবা আমি নেটৱৰ্ক নাপাওঁ সিগনেল নাপাওঁ আৰু তেতিয়া বহুত কিবা প্ৰবলেম হৈ যায় আমাক কাৰবালে ফোন কৰা ইন্টাৰনেট চলোৱা বা তেনেকুৱা কিবা কিবি এতিয়া এইটো কাৰণে এই মিলিমিটাৰ ৱেভ ব্যৱহাৰ কৰা হ'ব মিলিমিটাৰ ৱেভ কিন্তু দেৱাল বুলিয়ে কৈছো দেৱাল পাৰ কৰিব নোৱাৰি কিন্তু সেই কাৰণে ইয়াক আৰু এটা টেকনলজি ইউজ কৰা হৈছে স্মল চেল এতিয়া কি স্মল চেল হ'ল যেতিয়া আমি নেটৱৰ্ক পঠাবৰ কাৰণে ডাঙৰ টাৱাৰ আমি ফাৰ্ষ্ট বহুৱাও সেই ডাঙৰ টাৱাৰবোৰৰ পৰা নেটৱৰ্ক যাব সেই স্মল চেল এই সৰু টাৱাৰবোৰলৈ যাক আমি স্মল চেল বুলি ক'ব লাগিব আৰু তেনেকৈ সৰু বহুত টাৱাৰ একেলগে কানেক্ট হ'ব তাৰ পাছতহে আমালৈ এই নেটৱৰ্ক আহিব আমি আৰু ব্যৱহাৰ কৰিব পাৰিম এতিয়া আহিছো মেছিভ মিমো এতিয়া মেছিভ মিমো কি মেছিভ মিমো হ'ল এটা টাৱাৰতে 10টা 20টা এন্টেনা লগোৱা আৰু 10টা 20টা এন্টেনাটো লগালেই নহব আমি সেইবিলাক সিগনেল বিলাক পঠিয়াবও লাগিব এই সিগনেল বিলাক পঠিয়াবলৈ বিম ফৰ্মিং ইউজ কৰা হৈছে তাত যাতে কেতিয়াও এই সিগনেল ইজনে সিজনৰ পৰা আঁতৰি গৈ বেলেগে এই সিগনেল নাপায় মানে খেলিমেলি নহয় সিগনেল ইজনৰ সিগনেল সিজনলৈ যোৱা ইজনৰ সিগনেল ইজনলৈ যোৱা এতিয়াও খেলিমেলি নহবৰ কাৰণে বিম ফৰ্মিং নামৰ এটা টেকনলজি তাত ইউজ কৰা হৈছে বিম ফৰ্মিং কি বিম ফৰ্মিং হ'ল আপোনাৰ যেনেকৈ এটা সিগনেল এই বিম ফৰ্মিঙে এটা সিগনেল এজন ব্যক্তিলৈ প্ৰেৰণ কৰিব এজন ব্যক্তিহে এই সিগনেল গ্ৰহণ কৰিব পাৰিব আৰু ল'ব পাৰিব এতিয়া আহিছো ফুল ডুপ্লেক্স আমি যেতিয়া কোনোবা এটা সিগনেল আগতে একেটা সময়তে দুটা সিগনেল কেতিয়াও পঠাব আৰু ল'ব পৰা নাছিলো কিন্তু এই ফুল ডুপ্লেক্স টেকনলজিত একেটা সময়তে পঠাবও পাৰিম সিগনেল আৰু গ্ৰহণো কৰিব পাৰিম সিগনেল আৰু সেইটো কাৰণে এই ফুল ডুপ্লেক্স টেকনলজি ইউজ কৰা হৈছে আশা কৰো আপোনালোকে ভিডিওটো ভাল পাব আৰু ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আহি থকা নটিফিকেশন বিলাক পাই থাকিবলৈ আজিলৈ ইমানেই ধন্যবাদ